ভলে বম ভলে বম বাবা আহি যা 10-5 আজি আপোনাৰ আহি যা পাতা খাই ভলে বম আই বাচ্চা বাহ 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 কি বৰ লাগে কোৱাচোন বাৰু মানে মোৰ পৰীক্ষা মেট্ৰিক মাহৰ পে মই ভালকে পঢ়াও নাই পাছ কৰাই দিব লাগে আৰু ভলে বম এই ইয়াতে তোমাৰ ভাগ্য নাই বা আগতে দেখিছা নেকি নাই বাবা ঘৰত মোৰ ঘৰ চবতে এই পৃথিৱীয়ে মোৰ ঘৰ ৰবা এইটো কি বাবা ভলে বাচ্চা তোমাৰ পৰীক্ষা ন ইয়াৰ পৰা একচল খাই লোৱা আগতে বাবাৰ প্ৰসাদ খাই লোৱা অলপ মনে ধানি দিয়া বাচ্চা কিবা এটা কৰক তুমি তোমাৰ কপাল ভৰি আছে বাচ্চা হয় নেকি কিন্তু তুমি মাননী স্বৰূপে বাবাৰ নামত কিবা দিব লাগিব হয় দিম বাৰু এতিয়া কিমান দিব পাৰা কোৱা 1 টকা আছে 1 টকাত তুমি খোজ কাঢ়িবও নোৱাৰা বাবাক কলৰ পৰা আহিছা এই বস্তুটো কি দেখিছানে ইয়াত যদি তুমি এবাৰ লাৰি সেৱা কৰা বাবা তুষ্ট কি আছে মাননী দিয়া ইয়াতে এই বাবাৰ নামত এই থানত দি দিয়া সোনকাল কৰা এনেকুৱা আৰু কিবা আছে নেকি বাবা তুষ্ট হোৱা আৰু একো নাই এবাৰ মোৰ য'ত খুলি আহিছে এবাৰ মই পাছ ভলে বম বাবা ওম নমো ভন্ন নপঢ়িলে হ'ব না আৰু পঢ়িব নালাগে তুমি দিনটো শুবা ৰাতিটো শুবা পৰীক্ষাৰ কামত তুমি কলম এটা লৈ আহিবা মই চাই দিম হা টকা 500 লৈ আহিবা আৰু এটা 4G মোবাইল আছে আপোনাৰ আছে নেকি 4G তুমি মোবাইলৰ কথা কৈছা বাচ্চা যদি তুমি মোবাইলটো দিয়া তুমি আৰু কালিও আহিব নালাগে তুমি পৰীক্ষাত নগলেও তুমি পাছ কৰিবা বাচ্চা দি দিয়া বাৰু যোৱা মোবাইলটো পৰীক্ষা পিছত এই হ'ব যোৱা ভলে বম পাইছো কৃষ্ণ কৰিব ভলে বম বাবা কুমাৰ আহিদি ভলে বম বাচ্চা কোৱা কি বৰ লাগে মোৰ আজি চাকৰি এটা মানে ইন্টাৰভিউ আছে বাবা হয় আৰু যোৱা পানী অলপ খাই যোৱা ইয়াৰ পৰা ভলে বম চাকৰি পাইছা তই ইণ্টাৰভিউ দিব লাগে যা ভলে বম এই বাচ্চা পাবি যা চাকৰি মই বা ক'ত আৰু মই বেলেগকে দেখাব বুলি তেলি বেছি ভাল বাবা চাকৰি পাবি মোৰ তাই বাবা দিয়া চলাবা আহিছো মই পইচা নাই কাৰণে আহিছো মই কাম কৰি যাম ভলে বম বাচ্চা কি বৰ লাগে কোৱা আৰু অলপমান চলে ইফালে এইখিনি খোলম তোৰ আছোন তোমাৰ হাতত মোবাইল আছে বাবা ঠিক আছে এই মোবাইল এটা মোক এটাই দিলা হয় বাবা ইয়াতে এতিয়া কি কৰিব পাৰিম ফেচবুক বুজি পায় চেলফিটো পাৰো ফেচবুক বুজি পায় এই বস্তুটো লাগে জিয়াৰ চাব পৰাটো বাবা আপোনাৰ এইটো খলকছ বাৰু এই বহুত দামী মোবাইল দেখোন এইটো আপুনি কেনেকৈ কিনিলে বাবা ল'ৰা তাক পৰীক্ষাত পাছ কৰাই দিছো সি দিছে হয় নেকি আপুনি এনেকে বৰ দিছো কোৱা কি বৰ লাগে তোমাক কোৱা হয় বাবা মই কিবা এটা দিছো আপোনাক হয় সোনকালে যে বিয়াখন হয় বাবা বিয়া ছোৱালী চাইছা চোৱা নাই এই ল'ৰাচোন মই এটা ছোৱালী কেনেকুৱা ছোৱালী লাগে তোমাক হয় বাবা ওখকে ক'লাকে চাপৰকে হ'লে হ'ব মিহি আশীৰ্বাদ মানে তোমাৰ এটা বস্তু খাবলৈ দি আছো এই বস্তুটো খোৱা বাবা বোলে এইটো লৈ যোৱা আৰু তোমাৰ কপালত এইটো লগাই দিছো হা এইটো তুমি আৰু সুধিব নালাগে কি কৈলাশৰ পৰা আহি গৈছে কৈলাশ এবাৰ ছোৱালী তোমাৰ পঢ়াটো ফিক্স ছোৱালী চাব নালাগে তোমাৰ ঘৰত খেদি আহিব বাবা আহিছো বাবা যা কাপোৰখন ঠিক কৰি লওক বাবা চব দেখা পায় আপোনাৰ আহিব লাগিব
ভরে বম মারা পড়ে গেল আহিম বুলি কৈছিলো বাবা আপোনাৰ তাত পইচা বচ্চা আহি গৈছা ভাঙি গৈছে বহুতো পদ দিব লাগে নহয় কি বৰ লাগে কৈছো বাৰু নিবি বাৰু মোৰ মানে মানে কথা নুশুনে তাৰমানে বহুত ডাঙৰ কথা ভয়ংকৰ ৰাম ৰাম তাৰপিছত মানে আজি যোৱা ৰাতি মানে গ'ল মাকৰ ঘৰত এতিয়ালৈকে অহা নাই ঠিক আছে তাই ঘণ্টাক পিছতে আহি পাব আৰু অলপ মাননীৰ প্ৰয়োজন হ'ব মাত্ৰ হ'ব মান্তি আছা কি বাবা এইটো বস্তু এইটো মহাকাল কিশোৰ বাবাৰ মেইন টাবিছে এইটোতেই যিখিনি কথা কম সেইখিনি তুমি মানি চলিবা অ'কে তোমাক ইয়াত এটা কথা লিখি দিছে তোমাৰ মূত্ৰ মোৰ মূত্ৰ তোমাৰ মূত্ৰ তোমাৰ তিৰিটোক 3 দিন খুৱাব লাগিব হৈ যাব মোৰ মূত্ৰ তিৰিটোৰ তোমাৰ তিৰিটোক 3 দিন খুৱাব লাগিব হ'ব আৰু এই ফুলপাহ লোৱা এই ফুলপাহত সবখিনি বস্তু সোমাই দিয়া আছে এই বস্তুটো তোমাৰ তিৰোতাৰ মুইজনৰ এক্সপাৰ্ট হ'বা আৰু ঠেং পিছৰ এক্সপাৰ্ট দিবা লৈ যোৱা বৎস যোৱা হৈ যাব বাবা আয়ুষ্মান হ'ব বাবা হ'ব তুমি ৰাতিপুৱা যিটো বাঢ়ি থাকিব সেই বাঢ়িটো ৰিটাৰ্ণ কৰি খুৱাই দিবা অ'কে যোৱা মানুহৰ জীৱনত বহুত এণ্টাৰটেইনমেণ্ট লাগে বুজি পালে নাপা সেইখিনি কথা নাজানা নেকি ইমান দেখা ল'ৰাটো হৈছে সেইখিনি কথা নাজানা ফেচবুকটো নেহে কৰিব পৰা গোটাই একেবাৰে জতা খুলি গেলি ৰৈ থাকিব তুমি কিমানখিনি পইচা দিব পাৰিবা ইয়াত কোৱা বাৰু এই তিখিৰ বাবা শান্তি কৰাতে মেইন এইটো বস্তুৰ লগত আৰু এটা বস্তু আছে এই বস্তুটো তোমাৰ এই এটা বস্তু মই দেখুৱাই দিলো ইয়াত তোমাৰ গোটেই কোনটো ছোৱালী লাগে কেনেকুৱা লাগে গোটেই প্ৰতিচ্ছবি আহি যাব আৰু ইয়াৰ এই বস্তুটো ধৰি ৰিলেশ্যন হৈ যাব তোমাৰ যদি কপালত টকা দিওঁ হ'ব যিখিনি খুজিব সেইখিনি দিব পাৰিবা ঠিক আছে মই পূজা আৰম্ভ কৰোঁ ঠিক আছে তুমি হাত জোৰ কৰা চকু দিবি থাকা আছো বাবা হৈছে বচ্চা তুমি কেনেকুৱা ছোৱালী ভাবি আছা বাৰু দাঁত উচিলা নেকি একদম কেটৰিনা কাইফৰ নিচিনা লাগে কেটৰিনা পাবা তোমাৰ এনেকুৱা মিলমিলীয়া মাল এটা পাবা নহয় সেই মিলমিলীয়া মালটো তোমাৰ কোনো কথা নাই মই ইয়াত লগ কৰি দিছো তোমাৰ কালি পৰহি ভিতৰত পাবা ইমান অট্টালিকা তুমি এই ফুল পানী গোবৰৰ পাছফালে পেলাই দিবা গোবৰৰ পাছফালে পেলাই দিবা ছোৱালী হৈ যাব নালাগে দিব নালাগে গোবৰৰ পাছফালে পেলাই দিবা হৈ যাব গোবৰৰ পাছফালে যোৱা ডাৰ্লিং মই ডিউটিত আছো ৰবা আৰু 2 ঘণ্টামান ডিউটি চলিব 2 ঘণ্টাৰ পিছত হৈ যাব ৰাম ভগৱান মানে মাথা বেয়া কৰিছে গান এটা বজাই দিওঁ ৰ RKR
বাবা এটা নতুন বাবা এটা দেখিছো বে এই খাতৰা বাবা বে চাবি আছোন আছোনা সোনকালে এই যাম যাবি সোনকালে আছোনা বিদেশ বাবা বে অভদ্ৰামি কিয় এইবিলাক পথ আপুনি কিয় বাছি লৈছে হাজিৰা ঠিকা আপুনি কাম কৰি খাব নোৱাৰি হাত ভৰি আছে আজি পেকাৰত থৈছো হাজিৰা ঠিকা কৰি খাম বেলেগ আৰু নকৰো আৰু ৰাতি আপুনি চুৰ কৰিব যায় নেকি মোবাইল পৰা মাৰি মোবাইলে এটা লিখিয়াই দিছিল মোক আৰু কি কি লৈছে আপুনি পইচা পাতি অলপ লৈছিলো খৰচ খতে আহিল আৰু গোটেইখিনি আপুনি বিয়া বাৰী কৰিছে নাই মুঠ নহয় এইটো মই পানীয়ে খাওঁ পানী খাওঁ এইবিলাক আপুনি তাৰমানে হেৰি পূজাৰ পানী সেইখিনি আকৌ খাই দিয়া খাই কেনে সেইটো মোক নামাৰবি আৰু কি লৈছিলে স্বীকাৰ কৰক নাই পইচা লৈছিলো পৰীক্ষা পাছ কৰা এতিয়া কি শাস্তি দিলে ভাল পাবা তুমি তোমালোকে যি শাস্তি দিয়া ক'ব নালাগে দে আজিৰ পৰা আৰু এইবিলাক নকৰক কাণত ধৰা আজিৰ পৰা এইবিলাক কৰিবা নেকি কাণত বহা আজিৰ পৰা এইবিলাক কৰিবা নেকি আৰু আজিৰ পৰা আৰু কেতিয়াও এইবিলাক নকৰো বাবাজী কিবা কওকচোন আপুনি নমস্কাৰ বাবা হ'লো বেয়া নাপাব কোনো যদি ডাইৰেক্ট নধৰে এইটো আমি একচুৱেলি হাঁহিৰ কাৰণে কৰিছিলো বেলেগ ফানিৰ কাৰণে কৰিছিলো কিন্তু বেলেগ হাঁহি ঘোৰা দিবলগীয়া কৰিছো কোনো এটা ব্যক্তিগত আমি আক্ষেপ কৰা নাই কোনো কাহিনী আমাৰ কাল্পনিক কোনো মানে কাকো ফল' কৰি আমি একো এটা কৰা নাই আৰু এনেকুৱা এটা নকৰে আৰু নে কি এনেকুৱা নকৰে আৰু আমি এতিয়া শুনক আমি গোটেই কেইজন কিবা পঢ়ি থকা ল'ৰা আমি কিন্তু আকৌ এইটোও কৰি আছো এক্সট্ৰা ইনকামৰ কাৰণে অ'কে বাই